চালনী দি পেলাই মই চালনীখনৰ চালোঁ কেনেকৈ পিঠা বনাই তাক শিকাম আমি এনেকৈ অকণমান দি দিব লাগিব তাৰপিছত এনেধৰণে আমি তাৰ ভিতৰত দিলোঁ পিঠাখন বনাই ল'ব পাৰোঁ পিঠাখন বনাইছে পানী কোনোবাই জানো জুখিছেনে আকাশতে কিমান তৰা কোনোবাই বাৰু লিখিছেনে সাগৰতে কিমান পানী এনেধৰণে আপুনি আপোনাৰ নিজস্ব চাইজৰ মতে আপুনি পিঠাখিনি বনাই ল'ব পাৰে এটা হ'ল আপোনালোকে বিচাৰে যে পিঠাখন অকণ দীঘলকৈ বনাওঁ তেনেহ'লে এনেকৈ আপুনি দীঘলকৈ লৈ ল'ব পাৰে লৈ পেলাই পিঠাখন বনাই যাব একদম নিজৰ নিৰ্দিষ্ট চাইজত বনাব পাৰে এনেধৰণে আপুনি যদি দীঘলীয়াকৈ বনাব বিচাৰে তেনেহ'লে পিঠাটো আপুনি দীঘলীয়াকৈ বনাব পাৰিব চব কিমান দীঘলীয়া পাৰিব পিঠাটো চব আপুনি দীঘলীয়াকৈ পিঠাখন বনাব পাৰে আপোনালোকে নিজৰ প্ৰয়োজন অনুসাৰে যিমান দীঘলকৈ কৰিব বিচাৰে বা চুটিকৈ আপুনি বনাব বিচাৰে তেনেকৈ বনাব পাৰিব কিন্তু আপুনি যিমান দীঘলকৈ দিব বিচাৰে ইমান দীঘলকৈ দিবলৈ হয় কিন্তু এই বস্তুটো যে লেয়াৰটো উঠি আহিবলৈ দিব নিদিয়ে তেতিয়া পিঠাখন ভাল হয় কিমান ধুনীয়াকৈ দীঘলীয়াকৈ পিঠাখন বনি যায় এনেকৈ খুব সহজ পদ্ধতিৰে আমি মানে ঘৰতে তিল পিঠা বনাব পাৰোঁ আজিকালি যিহেতু আমি এলাহ কৰোঁ তিল পিঠা বনাবলৈ কাৰণ সহজে পিঠাখন নুঠে কিন্তু আপুনি যদি এনেকৈ চাকনি ব্যৱহাৰ কৰে খুব সহজে আপুনি পিঠাখন বনাব পাৰিব নিজৰ চাইজত কিন্তু আপুনি এটাই মন কৰিব এই বস্তুটো আপুনি উঠি আহিবলৈ দিব প্ৰথমতে নিজে নিজে যেতিয়া আপুনি উঠি আহিব তেতিয়া পিঠাখন ভাগি নাযায় এনেকৈ আপুনি নিজৰ চাইজত দি পেলাই পিঠাখন বনাব কিমান সুন্দৰকৈ আমাৰ পিঠা বনাইছে আমাৰ 5খন পিঠা আপোনালোকক বনাই দেখুৱাই দিলোঁ তাৰপিছত মাজে মাজে এনেকৈ পিঠাবোৰ লুটিয়াই থাকিব মচমচীয়া হোৱালৈকে আপুনি নিজে ইয়াতে লুটিয়াই বগৰাই থাকিব পাৰে দীঘলীয়া পিঠাকেইখন বনিছে তাৰপিছত কিমান সুন্দৰকৈ পিঠাখন বনিছে আপোনালোকে দেখা পাইছে খুব সুন্দৰকৈ আমি পিঠাখন বনাইছোঁ ইমান দীঘলকৈ আপুনি যিমানটো মানে চাইজৰ ৰাখিব বিচাৰে দীঘলকৈ বা চুটিকৈ তেনেধৰণে আপুনি পিঠাখন ৰাখিব পাৰে মাত্ৰ আপুনি যদি দীঘলকৈ বনাব বিচাৰিছে দীঘলকৈ আপুনি ইয়াত দিলেই হ'ল চেকনিৰে আৰু যদি চুটিকৈ বনাব বিচাৰিছে সৰুকৈ দিলেও আমি দিব পাৰোঁ কিন্তু এনেকৈ খুব সুন্দৰকৈ আমি পিঠাখন এনেকৈ চেকনিৰে বনাব পাৰোঁ মাজে মাজে লুটিয়াই থাকিব পিঠাকেইখন তেতিয়া পিঠাকেইখন ধুনীয়াকৈ কিমান সুন্দৰকৈ আমি 4খন পিঠা বনালোঁ একদম চব দীঘলীয়াকৈ
কিমান ধুনীয়া হৈছে দিও ভাল পাব আলহী কেনেকৈ সাগৰতে কিমান পানী কোনোবাই জানো জুখিছেনে আকাশতে কিমান তৰা কোনোবাই বাৰু লিখিছেনে সাগৰতে কিমান পানী কোনোবাই জুখিছেনে আকাশতে কিমান তৰা এনেকৈ পিঠাকেইখন মাজে মাজে লুটিয়াই থাকিব লিখিব জুখিব নোৱাৰা মৰম চিন্তামণি মোৰ বুকু আছে ভৰি নাযাবা দে পাহৰি মোৰ বুকু আছে ভৰি নাযাবা